धमधमायाव लुफुंनाय पागलादिया माथावरिया आबुं जायाखिसै। दै सम्पद बिफांनि गोहैलो नोजोराव आरोबाव खैफोदाव गोग्लैगोन नामा नलबारि धमधमाजों लोगोसे बाक्सानि माखासे गामिफोरा? मानोना बाक्सानि जार तालुकाव लुफुंनाय पागलादिया दैमायाव 14 कौटि रांनि माथावरिया आबुं जायाखिसै। फारसेथिं जाल तालुकाव थानाय कौटि रांनि माथावरिखौ आबुं खालामनायाव बिफानजों लोगोसे ठिकादारा जेबो सांग्रां नङा। जुदि बे कौटि रांनि माथावरिया आबुं जायाब्ला अखा बोथोरनि समाव बाक्सानि माखासे गामिफोरा खैफोदाव गोग्लैगोना रोखा। थांनाय एसअपिडि बोसोर 2020-2021 मायथाइयाव बेनि अन्थाइ खाम्फाखौ एमएलए भुपेन बर'आ बिटिसिनि बुंथिगिरि कातिराम बर'नि नुजाथिनायाव 25 नभेम्बर 2021 मायथाइयाव अन्थाइ खाम्फा गायसनदोंमोन। नाथाय बे माथावरिया दासिम खामानि मावजायैखौ लानानै जिंगासिदों आरो माथावरिखौ थाबैनो लुफुंनांगौ दाबि खालामदों ओनसोलनि रायजो राजाफोरा। नमस्कार, आमार बाक्सा जिलार अंतर्गत जारतालुक गाँवत आज 25 नवेम्बर तारिखे एटा 7.5 किलोमीटर 14 कोटी टकार एटा माथावरी नवनिर्मित माथावरी आमार बरमा समष्टिर विधायक माननीय बडोसा डांगरियाय उद्বোधन करिছিল और সেই बडोसा डांगरियार उद्बोधনৰ जरियते 7.5 किलोमीटर माथावरीটো प्राय काम কৰি আহি আছে। কিন্তু এনেকুৱা এটা লেহেম গতি লৈছে যিটো লেহেম গতিৰ কাৰণে এতিয়া আমাৰ আগন্তুক বানপানী আহি পালে আৰু এই মাথোৱাৰীটোৰ কাম আমি গম পাইছোঁ যে গুৱাহাটীৰ সঞ্জীৱ ভট্টাচাৰ্য ডাঙৰীয়াই এই কামটো লৈছে। কিন্তু আমি গম পাইছোঁ তেখেত আজি কামৰ চাইডত এদিনো অহা নাই আৰু এদিনো নোহোৱাৰ কাৰণে আজি কামটো চাপৰ ওপৰত চাপ কণ্টেক্ট আমি দিয়া বুলি অনুভৱ কৰিছোঁ। কামটো তীব্ৰ গতি ল'ব পৰা নাই। যে আজি আমি গম পাইছোঁ আজি আমাৰ 26 তাৰিখ না আজি 27 তাৰিখ আজি 27 তাৰিখে আমি ইয়াত দেখিবলৈ পাইছোঁ যে 10জন না 12জন এক্সপাৰ্ট কমিটি ইয়াত পৰ্যবেক্ষণ কৰিব আহিছে নতুন নিৰ্মিত মাথোৱাৰীবিলাক। কিন্তু ইয়াত এটা ষড়যন্ত্ৰ হোৱা যেন অনুভৱ হয় যে ইয়াত যিটো ছাইডত এটা সুন্দৰ মাথোৱাৰী কাম হৈছে সেই কামটো কিন্তু সিহঁতে চালে আৰু যিটো কাম আজি দুৰ্বল হৈ আছে কামটো হোৱা নাই এই কামটোত কিন্তু তেওঁলোকে নতুন নাৰাখিলে বা এক্সপাৰ্ট কমিটিয়ে লক্ষ্য নকৰিলে। ইয়াৰ এটা ষড়যন্ত্ৰ এইটোৱেই বুলি আমি এইটো ভাবোঁ যে মচলপুৰ ৱাটাৰ ৰিচাৰ্চৰ যিবিলাক বিষয়ববীয়া তেওঁলোকে ইয়াত এটা সাংঘাতিক ষড়যন্ত্ৰ লিপ্ত হোৱা যেন পাওঁ। তেওঁলোকে আজিলৈ এই মাথোৱাৰীটোৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই। আমি ৰাইজে ইয়াৰ বিশেষ ব্যৱস্থা লৈছিলোঁ যে ইয়াত কেইঘৰমান মানুহ ইয়াৰ পৰা উচ্ছেদ হ'ব সেই মানুহখিনিকো আমি উঠোৱাৰ ব্যৱস্থা ৰাইজে সহযোগ কৰিছিলোঁ। কিন্তু ইয়াত আগবাঢ়ি নাহে ৱাটাৰ ৰিচাৰ্চ, আগবাঢ়ি নাহে বাগানপাৰা ধমধমা SDC অফিচৰ SDC মহোদয়ে যে গতিকে এই কামটো কেনেকৈ সিদ্ধি হ'ব। কিন্তু আজি যেতিয়া বানপানী হ'ব, যেতিয়া ইয়াৰ নতুন নৱনিৰ্মিত দলংখনৰ যেতিয়া মাথোৱাৰীটো কাটি দিব পানীধাৰ ইপিনে হ'ব তেতিয়া কিন্তু ইপিনেদি নদীৰ কাষত বব আৰু তেতিয়া কিন্তু 10-12খন গাঁও ইয়াত প্লাবিত হ'ব আৰু গৰাখহনীয়া হ'ব। যে এইবিলাক যদি এনেকুৱাই হয় ইমান টকা খৰচ কৰাৰ পাছত যদি পুনৰবাৰ গাঁৱে যদি আৰু প্লাবিত হয়, গাঁৱে যদি গৰাখহনীয়া হয় তেতিয়াহ'লে এই ইমান ধুনীয়া এটা কাম চলি থকাৰ পাছত কেইটামান ইমান দুৰ্বল পদক্ষেপ কিয় লৈছে আমি নাজানো। গতিকে আমি ভাবোঁ বিষয়ববীয়াসকলে ইয়াত অনুসন্ধান কৰক। আজি এক্সপাৰ্ট কমিটি কিয় আজি এই মাথোৱাৰীটো নাচালে, ইয়াৰ ব্যৱস্থা কিয় SDCয়ে লোৱা নাই, ইয়াৰ ব্যৱস্থা কিয় লোৱা নাই আজি আমাৰ বাক্সাৰ DC মহোদয়ে ইয়াত 2-3বাৰ আহে কিন্তু এই মাথোৱাৰীৰ কথাটো কিয় আজিলৈ হোৱা নাই। গতিকে আমি অনুৰোধ জনাইছোঁ কম দিনৰ ভিতৰত ইয়াত এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু যদি নকৰে আমি গম পাইছোঁ 1 তাৰিখৰ পাছত ইয়াত নিশ্চয় আমাৰ CM ছাৰ আহিব আৰু CM ছাৰ আহিলে প্ৰথম অভিযোগটো এই মাথোৱাৰীৰ বিষয়ে আমি অভিযোগ কৰাটো খাটাম। গতিকে আমি ভাবিছোঁ যে আমি এই সংবাদ মাধ্যমত আমি কথাখিনি জনাব বিচাৰিছোঁ তৎকালীনভাৱে এই মাথোৱাৰীৰ ব্যৱস্থা কৰক আৰু ইয়াত যিখিনি পৰিয়াল উচ্ছেদ হ'ব সেই পৰিয়ালকেইটা ক'ৰবাত সংস্থাপনত দিয়া কৰক আৰু লগতে মাথোৱাৰীটো সুন্দৰভাৱে এই পাগলীয়া নদীক
বানপানী প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থকা এটা বিজ্ঞানী ভিত্তিত এটা মাথৰি হ'ব লাগে বুলি আমি দাবী কৰিছোঁ ধন্যবাদ गुनगोनां फरायसाफोरनिसिम मोनसे गोनां फोसावथाय गुबुन गुबुन डिप्ल'मा इन्जिनियारिं डिजाइनार आरो PhD डिग्रीफोरनि थाखाय क'क्राझार CITआव एडमिशननि अनलाइन रेजिस्ट्रेशन खालामनाया जागायबाय गुबुन गुबुन आयदानि डिप्ल'माजों लोगोसे बेचलर अफ टेक्न'लजि बेचलर अफ डिजाइन मास्टार अफ टेक्न'लजि मास्टार अफ डिजाइन आरो डक्टर अफ फिल'सफिनि डिग्री खालामनो हागोन मे दाननि 15 खालारावनो अनलाइन रेजिस्ट्रेशना थुंगेगोन जुन दाननि 8 खालाराव एडमिशननि एन्ट्रेन्स आनजाद लानाय जागोन आरो जुन दाननि 25 खालाराव PhDनि एन्ट्रेन्स आनजादखौ लागोन अनलाइन रेजिस्ट्रेशनखौ नोंथांमोना दिनैनिफ्रायनो www.admission.cit.ac.in आव खालामनो हागोन आबुं मिन्थिनो थाखाय 7086187124 जानबुं अनजिमायाव जगाजग खालामनो हागोन